আজি আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে সৰু আলু দি পেলাই এটা দম বনাব পাৰি। ইয়াৰ কাৰণে মই সৰু আলুটো বইল কৰি পেলাই বাকলি চিলাই ধুনীয়াকৈ চাফা কৰি লৈছোঁ। তাৰপিছত আলুটো মই এনেকৈ অলপমান কেঁচি কাটিং কৰি লৈছোঁ, যাতে ভিতৰত নিমখ মছলাটো সোমাই লয়। তাৰপিছত আপোনাৰ পিঁয়াজ অলপমান চপ কৰি কাটি লৈছোঁ, বিলাহী চপ কৰিছোঁ, আদা নহৰু জলকীয়া বিলাহী পেষ্ট কৰি লৈছোঁ, আৰু অলপমান আমাৰ ইয়াত চপ কৰি কাটিও লৈছোঁ। গ্ৰীণ মটৰ লৈছোঁ, এইটো অপশ্যনেল, এইটো মানে দেখাত অলপ ধুনীয়া দেখিব, ডেক'ৰেশ্যনৰ কাৰণে লৈছোঁ। জলকীয়া কেইটামান কাটি লৈছোঁ, আৰু ইয়াত মই পেষ্টিংটো দিছোঁ। তেজপাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ, লং ইলাচি ডালচিনি। ইয়াৰ কাৰণে প্ৰথমতে মই আলুকেইটা ভালকৈ ফ্ৰাই কৰি ল'ম অলপমান। বইল কৰা আলুখিনি মই গৰম তেলত ফ্ৰাই কৰি লওঁ। ডাইৰেক্ট বনাই দিব পাৰি, কিন্তু তাৰ কাৰণে ফ্ৰাই কৰি ল'লে অলপ ভাল হয়, এটা এক্সট্ৰা টেষ্ট এটা আহে। ঠাণ্ডা দিনৰ এটা বৰ ধুনীয়া ৰেচিপি এইটো। গতিকে আপোনাৰ সৰু আলুটো যিখিনি ঠাণ্ডা চিজনে পোৱা যায়, নতুন আলু ওলাই এতিয়া সেইটো উইণ্টাৰ ৰেচিপি বুলি ক'ব পাৰিব। ডাঙৰ আলুটো দি পেলাই বনাব পাৰি, নতুন আলু এতিয়া যিটো সৰু আলু ওলাইছে এতিয়া ছিজনেবল, ইয়াৰ ৰেচিপিটো এটা মানে আনকমন টেষ্ট এটা আহে। আৰু এয়া আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। মই আলুখিনি তেলৰ পৰা উঠাই লৈছোঁ। তেলটো কাঢ়ি পেলাই আলুখিনি উঠাই ল'ব লাগিব। এতিয়া মই তেলটো গৰমাই লৈছোঁ এক্সট্ৰাকৈ। ইয়াত মই শুকান জলকীয়াটো দিছোঁ, অকণমান শুকান জলকীয়াটো ভজা হোৱাৰ পিছত তেজপাতটো দিছোঁ। লং ইলাচি ডালচিনি দি দিছোঁ। চপ কৰি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। প্লাষ্টিক কাট কৰি লৈছোঁ, ইয়াত গ্ৰেভি কৰি লৈছোঁ। অলপ টেষ্টটো বেলেগ হয় তাৰ কাৰণে। আৰু অলপ মচলাকৈ ভাজি ল'ম পিঁয়াজটো। এতিয়া ৰঙচুৱাকৈ ভাজা হৈ গৈছে। ইয়াত মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভাজি ল'ম ভালকৈ। বিলাহীখিনি ভাজা হৈছে। ইয়াত আদা নহৰু আৰু বিলাহী যিটো গ্ৰাইণ্ড কৰি পেষ্ট কৰি থৈছিলোঁ সেইটো দি দিছোঁ। ইয়াতে একেলগে পেষ্ট বনাই লৈছোঁ, আদা নহৰু জলকীয়া বিলাহী। এক্সট্ৰাকেও পেষ্ট বনাব পাৰি, মই আপোনালোকে কৰি লৈছোঁ সহজৰ কাৰণে। ভালকৈ ভাজিব লাগিব। ভাজা হৈছে বিলাহীটো ভাজা হৈছে। এতিয়া মই ইয়াত দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, অকণমান নিমখটো মই আগত আলুটো ফ্ৰাই কৰোঁতেও দিছিলোঁ, তাৰপৰা এতিয়া মই কমাই দিছোঁ। অকণমান ধনিয়া দিছোঁ, আৰু দুগুণ পৰিমাণে জিৰা পাউডাৰ দিছোঁ, হালধি পাউডাৰ দিছোঁ অকণমান। আৰু অকণমান আপোনাৰ দিছোঁ চিকেন মছলা, আৰু ফ্লেভাৰৰ কাৰণে দিছোঁ তাত অকণমান। মছলাখিনি পূৰা ভালকৈ ভাজি লৈ তাত মই অকণমান মছলাখিনি ভালকৈ ভাজা হৈছে। এতিয়া মই ইয়াত অকণমান
টেঙা লৈ দিছোঁ। টেঙা লৈ দি দিয়াৰ পিছত আমি আকৌ ফ্ৰাই কৰিম। চাব লাগিব ফ্ৰাই কৰাৰ সময়ত এইটো ইয়াৰ পৰা তেলটো ওলাই আহে। তেলটো ওলাই আহিলে গম পাব যে মছলাখিনি আমাৰ ভালকৈ ভাজা হৈ গৈছে। ভাজা হৈ গৈছে। এতিয়া মই ইয়াত গ্ৰীণ মটৰটো দি দিছোঁ। গ্ৰীণ মটৰটো দি কিনে অলপমান আকৌ ফ্ৰাই কৰি দিওঁ। এতিয়া মই ইয়াত পৰিমাণ মতে পানী দিছোঁ। দি পেলাই ইয়াত আলুখিনি দি দিছোঁ। এতিয়া ভাজি থোৱা আলুখিনি দিছোঁ। মন কৰিব আলুখিনি ফ্ৰাই কৰোঁতে অকণমান নিমখ হালধি দি ল'ব লাগিব। তেতিয়া তাৰমানে আলুখিনি নিমখটো সোমাই যায়, নহ'লে আলু নিমখৰ টেষ্টটো নাহিব। আৰু অলপমান পানী দিব লাগিব। পানীটো পৰিমাণ মতে দিব লাগে যাতে জোলটো পিছলৈ হিচাপত থাকি যায় গ্ৰেভিটো। এতিয়া মই 10-15 মিনিট ঢাকি ৰাখি দিম। ঢাকনটো উঠাই চাইছোঁ, আলুদম ৰেডি হৈছে, মটৰটো সিজি গৈছে, ফুলটো পূৰা পৰিমাণ মতে উঠি গৈছে আমাৰ। এতিয়া মই ইয়াত কিঞ্চিত পৰিমাণে ঘিউ দিছোঁ। ঘিউ দি পেলাই অলপমান লৰাই দিছোঁ। গেছটো মই বন্ধ কৰা ঠিক আগমুহূৰ্তত কৰিছোঁ। তাৰপিছত এই ধনিয়া পাতখিনি ছটিয়াই দিছোঁ ওপৰত ধুনীয়াকৈ। ধনিয়া পাতখিনি ছটিয়াই দি গেছটো বন্ধ কৰি দিছোঁ। আৰু এইটো অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম, যাতে ধনিয়া পাত আৰু ঘিউৰ ফ্লেভাৰটো গোটেই মছলাখিনিত মিলি যায়। এইটো বৰ ধুনীয়া ৰেচিপি। মই এতিয়া ধুনীয়া পৰিৱেশন কৰিবৰ কাৰণে ৰেডি হৈ গৈছে। এইটো ঠাণ্ডাৰ দিনত পুৰিৰ লগত, ৰুটিৰ লগত, ভাতৰ লগতো খাব পাৰি। বিশেষকৈ পুৰিৰ লগত খাবৰ কাৰণে বৰ ধুনীয়া এটা ৰেচিপি হয়। এতিয়া ঠাণ্ডাৰ দিনৰ কাৰণে বেষ্ট আইটেম আৰু আপোনালোকে ট্ৰাই কৰিব।